নমস্কাৰ, জয় শ্ৰীকৃষ্ণ। মানুহক জীয়াই থাকিবলৈ তিনিটা বস্তু দৰকাৰ হয়: খাদ্য, আশ্ৰয় আৰু বস্ত্ৰ। এই তিনিটা বস্তু যেতিয়া নাইকিয়া হৈ যায় জীৱনৰ পৰা, আপুনি কি কৰিব? আপুনি হয়তো হতাশাত ভুগিব পাৰে, কোনোবা মৃত্যুক আঁকোৱালি ল'ব পাৰে। সৰু সৰু শিশুসকলে কি কৰিব? যিসকলে বুজিয়েই নাপায়, ঘৰ, আশ্ৰয়, কাপোৰ একো বুজিয়েই নাপায়, তেওঁলোকে কি কৰিব? কান্দিব সৰু সৰু বাচ্চাসকলে। তাৰে আকৌ আজিৰ পৃথিৱীৰ, আজিৰ সমাজত নিজৰ মানুহৰ মাজতেই খকা কামোৱা লাগিছে। আজি ঘৰৰ ওচৰৰ মানুহ ঘৰৰ পৰা যদি আপোনাৰ ওপৰৰ ছাদখন নাইকিয়া হৈ গৈছে, খাদ্য নাইকিয়া হৈছে, তাৰে একাংশ মানুহ আছে ফেচবুক, হোৱাটছএপত, ইউটিউবত ফূৰ্তি কৰা মানুহ আছে। হয়, ইহঁতৰ হ'বলগীয়া, এনেকৈয়ে হ'ব লাগিছিলে। তেওঁলোকৰ কি ভুল আছিলে? এই সৰু বাচ্ছাটো কি ভুল আছিলে, যাৰ ঘৰখনৰ বুলডোজাৰ চলোৱাৰ কাৰণে ঘৰখন খাদ্য নাইকিয়া হৈ গৈছে? পৃথিৱীত মানুহ বা গছ গছনি, জীৱ জন্তু, মানুহ জন্ম হোৱাৰ পাছত পৃথিৱীখনৰ ভাৰ নাবাঢ়ে আৰু মৃত্যু হোৱাৰ পাছতো পৃথিৱীখনৰ ভাৰ নকমে। কাৰণ এই পৃথিৱীখনৰ সকলো বস্তু, সকলো জীৱ জন্তু, সকলোবোৰ এই পৃথিৱীখনৰ পৰা উৎপত্তি হৈছে। সেইকাৰণে পৃথিৱীৰ ভাৰ নকমে। সেনেদৰে এই পৃথিৱীখনত আমি সকলোৱে যিহেতু আস্তিক হয়, ভগৱান এজন আছে বুলি বা সকলোৱে বিশ্বাস কৰে, সকলো ধাৰ্মিক লোকে, কিন্তু মানুহৰ মানৱীয়তাটো আমাৰ ক'ত শেষ হৈ গৈছে? তাৰে একাংশ মানুহ আছে ঘৰৰ বুলডোজাৰ চলোৱাৰ কাৰণে, তাতে হাঁহা খিখিন্দালি কৰা মানুহ আছে। আমাৰ মানৱীয়তাৰ মানুহখিনি সিমানতে শেষ হৈ গৈছে নেকি বাৰু? হস্পিটেলত যেতিয়া আপোনাৰ তেজ লাগে, সেই তেজৰ বটলটোত আপুনি সোধেনে বাৰু যে মুছলমান মানুহৰ তেজ, খ্ৰীষ্টান মানুহৰ তেজ, হিন্দু মানুহৰ তেজ সোধেনে বাৰু? সেইখিনিত কিন্তু মানৱীয়তা নাই, কাৰণ তেতিয়া আপোনাৰ নিজৰ স্বাৰ্থ আছে। এই আজি যে বুলডোজাৰ চলোৱাৰ কাৰণে যে আপোনালোকে হাঁহি খিখিন্দালি কৰিছে, মানৱীয়তা সেইখিনিতে শেষ হৈ গৈছে। মানুহ হিচাপে আমি মানুহ, এটা জীৱ হয়, আমাৰ নামেই মানুহ। প্ৰথম আমি মানুহ, তাৰপাছত আমাৰ নাম, তাৰপাছত আমাৰ উপাধি। তেনেহ'লে আমি মানুহৰ মানৱীয়তাবোৰ কিয় শেষ কৰি পেলাইছোঁ? ক'ৰবাত না ক'ৰবাত আমাৰ মানুহৰ মানৱীয়তাটো শেষ হৈ গৈছে নেকি বাৰু? নিজক ধৰ্মক লৈ হওক, কিয় ইমান হিংসা হৈছে নিজক ধৰ্মকটো লৈ, নিজৰ জাতিটোক লৈ? প্ৰথম আমি মানুহ হয়, মানুহৰ নিচিনা চিন্তাশীলতা কৰিব লাগিব আজিৰ সমাজত। যদি আজিৰ সমাজত আপুনি জাতিক লৈ, ধৰ্মক লৈ বিবেচনা কৰি পৰিৱেশটো নষ্ট কৰিব বিচাৰিছে, তেনেহ'লে এই মানুহ নামৰ জাতিটো এদিন মহাভাৰতৰ দৰে কাটা মাৰা লাগিব। সেইকাৰণে মানুহৰ ঘৰখন, খাদ্য, আশ্ৰয়, তিনিটা বস্তু বিশেষ দৰকাৰ। আৰু আমাৰ গণতন্ত্ৰ সংবিধানখনে আমাক অধিকাৰ দিছে। মানুহ আমি জন্ম ইয়াৰ পৃথিৱীৰ পৰাই হৈছোঁ। আমি বুজিও যে কিয় অবুজান আমাৰ মানুহসকলে, মই বুজি নাপাওঁ। তাৰে ফেচবুকত বুলডোজাৰ চলোৱা সেই সৰু অকণমানি শিশুটোক দেখিলে কান্দি ৰৈ আছে। সেই শিশুটোৱে কি অপৰাধ কৰিছিলে? সেই যে কান্দি আছিল শিশুটোৱে একো অপৰাধ কৰা নাই। সেই গৰ্ভৱতী মহিলাগৰাকী পেটত থকা সন্তানটোৱে কি দুখ কৰিছিলে? একোতো দুখ কৰা নাছিলে। তেনেহ'লে ইমান অন্যায় কিয়? মানুহে মানুহৰ মাজত অন্যায়, কাজিয়া, খকা কামোৱা, মানুহৰ মানৱীয়তাটো হয়তো ক'ৰবাত না ক'ৰবাত শেষ হৈ গৈছে। আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালী, অহা প্ৰজন্মৰ ল'ৰা ছোৱালী মানুহৰ নামততো কাটা মাৰা লাগিব। আমি এই পৰিৱেশটো, আমি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী হওক, আহিবলগীয়া প্ৰজন্মক আমি বেয়া কৰি থৈ যাওঁ। সেইকাৰণে মানুহৰ মানৱীয়তাৰ ক্ষেত্ৰত হৈ যোনে সত্যৰ পথত মাত দি আহিছে, তেওঁলোককতো আপোনালোকে ছাপোৰ্ট কৰক। কিন্তু তাৰে আকৌ একাংশ মানুহ আছে যে কমেণ্ট কৰি হাঁহা খিখিন্দালি মানুহ আছে। মানুহৰ মানৱীয়তা, মানুহৰ শিষ্টাচাৰ, মানুহৰ জ্ঞান সেইখিনিতে শেষ হৈ যায়। যিসকলে কাৰোবাৰ ঘৰখন, খাদ্য, আশ্ৰয় নাইকিয়া হৈ ফুটপাতত চিঞৰি আছে, সেই বাকী থকা ঘৰত থকা মানুহখিনি যিসকলে হাঁহিছে, সিমানখিনিতে মানৱীয়তা শেষ হৈ যায়। মানুহ হওক, জানুৱাৰ নহ'ব। কাৰণ জানুৱাৰে নিজৰ পৰ জাতি একো বুজি নাপায়। লাহে লাহে মানুহ জাতিটো জানুৱাৰ হ'বলৈ গৈ আছে। আৰু জানুৱাৰ মানুহৰ পোৱালিটোক বচাব পৰা হৈ গৈছে।
আজি বেছিদিন হোৱা নাই, কালি পৰহি এজনী মহিলাই ৰাস্তাত কেঁচুৱা এটা এৰি থৈ গৈছে। সেই কুকুৰজনীয়ে বুজি পাইছে যে পোৱালিটো কান্দি আছে, তাক গৰম দিব লাগে বুলি অনুভৱ কৰিছে। কিন্তু মানুহে কাৰোবাৰ পৰা ঘৰখন, খাদ্য আঁতৰি গ'লে আনন্দ কৰিব পাৰে। আজিৰ প্ৰজন্মৰ চিন্তাশীলতাৰ মানুহৰ, শিক্ষাৰ জ্ঞানৰ মানুহৰ সিমানখিনিতে মানৱীয়তা শেষ হৈ গৈছে। ৰাধে ৰাধে।